হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি বনাবলৈ পিঠাগুড়ি আৰু মালভোগ কলৰ এটা তেনেই সাধাৰণ কেকৰ ৰেচিপি। তাৰ বাবে আমাক এইখিনি সামগ্ৰীৰ প্ৰয়োজন হ'ব। প্ৰথমে আমি কলকেইটাৰ ভালদৰে বাকলিটো গুচাম আৰু তাত থকা আঁহখিনিও ভালদৰে গুচাই ল'ম। কেকটোৰ বাবে আমাক 5টা কলৰ প্ৰয়োজন হ'ব। গোটেইকেইটা কলে আমি ঠিক একেধৰণেৰে বাকলি গুচাই ল'ম। তাৰপিছত এখন কাটা চামুচেদি আমি কলখিনি ভাঙি ল'ম ভালদৰে। এটা মিহি পেষ্ট বনাই ল'ম। এইটো কাম আপোনালোকে মিক্সিতো কৰিব পাৰে। হৈ গৈছে। ইয়াত মই গুড়ি চেনি দিছোঁ। এতিয়া গোটা চেনি ব্যৱহাৰ নকৰিব, পৰাপক্ষত গুড়ি কৰি লোৱা চেনিয়ে ব্যৱহাৰ কৰিব। এতিয়া আমি ৰিফাইন তেল ব্যৱহাৰ কৰিম। সকলোখিনি ভালদৰে মিক্স কৰিব। দেখিছে, মিক্স হৈ আহিছে লাহে লাহে গোটেইখিনি। যেতিয়ালৈকে মিক্স নহয় ভালদৰে তেতিয়ালৈকে মিলাই যাব। ইয়াত মই দিছোঁ এতিয়া পিঠাগুড়ি। মই শালি চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। পিঠাগুড়িখিনি ভালদৰে মিলাই ল'ম পেষ্টটোৰ লগত। তাত এতিয়া দিম ময়দা। ময়দাখিনিও ঠিক একেধৰণেৰে মিক্স কৰি ল'ব। যদি আপোনালোকৰ ওচৰত কেক মিক্স কৰা বেলেগ কিবা সঁজুলি আছে তেন্তে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই এখন হেতা দিয়ে মিক্স কৰিছোঁ সকলোখিনি। তাত দিছোঁ আধা চামুচ বেকিং ছ'ডা আৰু 1 চামুচ বেকিং পাউডাৰ। সকলোখিনি ভালদৰে মিক্স কৰিব। গৰু গাখীৰ ব্যৱহাৰ কৰিছোঁ মই। আপোনালোকে যিকোনো গাখীৰ ব্যৱহাৰ কৰিব পাৰে। গাখীৰখিনি ৰুম টেম্পাৰেচাৰত থকা হ'ব লাগিব। চাব যাতে ফ্ৰিজৰ পৰা উলিয়াই লগালগ ব্যৱহাৰ নকৰে। সকলোখিনি সামগ্ৰী ভালদৰে মিক্স কৰি এটা মিহি পেষ্ট বনাই ল'ব। মই ইয়াতে এচিকুট ইলাচি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ওচৰত নাই তেন্তে আপোনালোকে স্কিপ কৰিব পাৰে এইটো। ভালদৰে পেষ্টটো বনাই লোৱাৰ পিছত মই এতিয়া কেকৰ বাতিটো ৰেডি কৰিম। মই এটা পুৰণা কুকাৰৰ বাতি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কেক বনোৱা বেলেগ বাতিও ব্যৱহাৰ কৰিব পাৰে। এইদৰে তেল সানি ল'ব বাতিটোত। তাত এতিয়া মই বেটাৰখিনি দি দিম ভালদৰে। আজি মই কেকটো বনাইছিলোঁ কুকাৰত। আপোনালোকে কেৰাহীটো বনাব পাৰে। আৰু এই কেকটো বনাবলৈ মোক সম্পূৰ্ণ 55 মিনিট সময়ৰ প্ৰয়োজন হৈছিলে। এইদৰে এডাল ষ্টেণ্ড পাতি ল'ব আৰু কুকাৰৰ ঢাকনখনৰ পৰা হুইচেল আৰু ৰাবাৰডাল খুলি ল'ব। এবাৰ বনাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব।